এখন টাউনত প্ৰথম ফাষ্ট ফুড দোকান দিবলৈ ওলাই গৈছিলোঁ। এয়াই মোৰ প্ৰথম জীৱনৰ খোজ আৰু সেইটো কাৰণে এখন মই কোনো মানুহে নাছিলে আৰু প্ৰথম অসমীয়া হিচাপে আৰু ৰাজগড়ত প্ৰথম কুঁহিয়াৰ পেৰা হিচাপে কুঁহিয়াৰ মেচিন থকা হিচাপে মই প্ৰথম এই বিজনেছটো ষ্টাৰ্ট কৰিছিলোঁ। দহজনক মই সংস্থাপনৰ এটা ৰাস্তা দেখুৱাইছোঁ। কি কৰিলে তেতিয়া চলিব? গতিকে মানুহে বিজনেছ কৰিলে নহ'ব, বিজনেছ কৰা কিছুমান চিন্তা লাগিব যে কেতিয়া কোনটো চলিব সেইটো। তো আপোনালোকে দেখিছে এখন আপোনালোকে ভাবিছে চাগে এইটো কি ভগা চিগা কি হয় এখন ডাঙৰ কথা, কিন্তু আপোনালোকৰ বাবে ভগা চিগা কিন্তু মোৰ জীৱনৰ প্ৰথম খোজ দিয়া প্ৰথম এখন আছিলে দোকান, এখন ফাষ্টফুডৰ দোকান আছিলে, যিখন লৈ মই প্ৰথম অৱস্থাত মই ৰাজগড়লৈ ওলাই গৈছিলোঁ। আমাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত ৰাজগড় ডিব্ৰুগড় জিলা, তাত মই এখন টাউনত প্ৰথম ফাষ্টফুড দোকান দিবলৈ ওলাই গৈছিলোঁ। এয়াই মোৰ প্ৰথম জীৱনৰ খোজ আৰু সেইটো কাৰণে এখন মই এটা কথা ভাবিছিলোঁ, যিদিনাখন মই এইখনত কৰোঁ, যিদিনাখন মই অলপ ওপৰলৈ যাম, এইখনৰ তুলনাত মই বাকী ক'বলৈ যোৱা নাই, এইখনৰ তুলনাত যেতিয়া ওপৰলৈ যাম সেইদিনাখন মই ৰাইজক দেখুৱাম বুলি মই মনতে ভাবিছিলোঁ আৰু সেই গতিকেলৈ এইখন মই থৈ দিছোঁ। অৱস্থা একেবাৰে বেয়া, কিন্তু আপোনালোকক দেখুৱাবৰ বাবে মই এখন সযত্নে থৈছিলোঁ। এইখনে কিছুমান স্মৃতি জড়িত হৈছে মোৰ এইখনৰ লগত, কিয়নো প্ৰথম অৱস্থাত মই যেতিয়া কলেজ শেষ কৰিছিলোঁ, কলেজ শেষ কৰি পিনে কি কৰিম কি নকৰিম তেনেকুৱা ভাবি মই এই ফাষ্টফুডৰ দোকানখন লৈ পিনে ৰাজগড়লৈ ওলাই গৈছিলোঁ। যেতিয়া দেখিলোঁ ফাষ্টফুডৰ দোকানত যেতিয়া বহুত কম্পিটিশ্যন হৈ গৈছিলে, তেতিয়া লাহেকৈ মই এইখনৰ পৰা অলপ বেলেগ ডাইৰেকশ্যনত গৈছিলোঁ, বেপাৰেই গৈছিলোঁ, বিজনেছ লাইনতে গৈছিলোঁ আৰু বেলেগ লাইনত গৈছিলোঁ। তেতিয়া ৰাজগড়ত তেতিয়া ক'তো কুঁহিয়াৰ পেৰা মেচিন নাছিলে, মানে কোনো মানুহে নাছিলে আৰু প্ৰথম অসমীয়া হিচাপে আৰু ৰাজগড়ত প্ৰথম কুঁহিয়াৰ পেৰা হিচাপে কুঁহিয়াৰ মেচিন থকা হিচাপে মই প্ৰথম এই বিজনেছটো ষ্টাৰ্ট কৰিছিলোঁ। তেতিয়া কুঁহিয়াৰ মেচিনত তেতিয়া বহুত প্ৰফিট আছিলে, বহুত প্ৰফিট আছিলে, এদিনতে বহুত ইনকম হৈছিলে। তাৰ পৰা ভাবিলোঁ যেতিয়া লাহেকৈ কুঁহিয়াৰ পেৰা মেচিনবিলাক বহুত হ'বলৈ ধৰিলে আৰু কুঁহিয়াৰবিলাক পাবলৈ কম হ'বলৈ ধৰিলে, তেতিয়া ভাবিলোঁ মই যে এই বিজনেছটো আৰু বেছি দিন নিটিকিব এনেকৈ হ'লে, গম পালেনে? সেই যে নিটিকিব, মই তেতিয়া বহুত দিনৰ আগতে এইটো কেলকুলেশ্যনটো কৰিলোঁ আৰু সেই কেলকুলেশ্যনটো কৰি পিনে মই কেছটো এইখনটো এৰিলোঁ। তেতিয়া এইখনটো বহুত কম্পিটিশ্যন হাই হৈ গৈছিলে, তেতিয়া মই এইখনৰ যোগেদি কুঁহিয়াৰ পেৰা মেচিনটো লৈছিলোঁ। কুঁহিয়াৰ মেচিনটো যেতিয়া বহুত দেখিলোঁ কম্পিটিশ্যন হৈ গৈছিলে আৰু মানে বিক্ৰী কম হৈ গৈছিলে, তাৰ উপৰিও কুঁহিয়াৰবিলাক পাবলৈ নোহোৱা হৈছিলে। সেই গতিকেলৈ সেইটো শেষ কৰি পিনে মই আকৌ বেলেগ এটা ডাইৰেকশ্যনত আহি গ'লোঁ। তাৰ পৰা মই তেতিয়া মানে কি হ'ল, কেঁচপাত তোলা মানুহ খুব কম আছিলে। চাহপাতৰ ব্যৱসায় আমাৰ গোটেই মানুহবিলাক চাহপাতৰ ব্যৱসায়টো ভাবিছিলোঁ যে অকল কেঁচপাত তোলা মানুহবিলাক কম আছিলে। তেনেকুৱা এটা চিন্তা কৰি পিনে সেই পাতৰ জগতত সোমালোঁ। পাতৰ জগতত সোমাই পিনে ধুনীয়াকৈ পাতৰ বিজনেছ কৰিলোঁ। তাৰ পৰা ভাবিলোঁ যে এই পাতৰ বিজনেছটো কি হয়, আমাৰ সাধাৰণতে 8 মাহ বিজনেছ হয়, 8 মাহ হয়, বাকী আৰু 3 মাহ যে মই যে 10জনীয়া এটা পৰিয়ালক বৰ্তমান সময়ত মই সংস্থাপন দি আছোঁ। 10জন মানে কি 10জন ল'ৰা মোৰ লগত পাতৰ পৰা আৰম্ভ কৰি পিনে গোটেইকেইটা আছে। 10জনক মই সংস্থাপনৰ এটা ৰাস্তা দেখুৱাইছোঁ। কি কৰিলোঁ জীৱনত নাজানো, সেইটো এটা বৰ 10জনক মই যে হাজিৰা দিব পাৰিছোঁ, সেইটো বহুত ডাঙৰ কথা এইখন লৈ ওলাই গৈছিলে। গতিকে এখন মই বহুত গুৰুত্বপূৰ্ণ বুলি কৈছোঁ। গতিকে সেইটো গ'ল। তাৰ পৰা মই তেনেকৈ কৰিলোঁ। তাৰ পৰা সেনেকৈ কিছুমান স্কেপ বস্তু মই যে দেখিলোঁ যে মানুহৰ যে পেলনীয়া বস্তু স্কেপ, তাতো যে পইচা আছে, সেইটো বুজি পিনে সেইটো এটা নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। তাৰ পৰা নতুন আৰু আছে, নতুন বিজনেছ আছে, যাতে কৰি যাব বিচাৰিছোঁ। কিন্তু এইখনে বহুত গুৰুত্বপূৰ্ণ। আৰু এতিয়া এটা নতুন মই আপোনালোকক দেখুৱাম যে কুঁহিয়াৰ পেৰা মেচিনটো এৰিলোঁ, এৰি পিনে এতিয়া নতুন এটা বিকল্প এটা আছে। মই সেইটো কি বুলি কয়, এতিয়া কিন্তু আপোনালোকে মেচিন কিনিলে লাভ নাই। মই সেইটো কথা কিন্তু আপোনাক কৈ দিছোঁ। আপোনালোকৰ এতিয়া কিন্তু মেচিন কিনিলে আপোনালোকৰ লাভ নাই, কিয়নো কম্পিটিশ্যনটো বহুত হৈ গৈছে। গতিকে এতিয়া আপোনালোকে কুঁহিয়াৰটো প্ৰডাকশ্যন কৰিব লাগিব এতিয়া বৰ্তমান সময়ত। গতিকে এইবাৰ মই কুঁহিয়াৰ ৰুম, মেচিন নিকিনো, মই কুঁহিয়াৰ ৰুম, কিয়নো এইটো বিজনেছ এতিয়া চলিব। গতিকে মানুহে বিজনেছ কৰিলে নহ'ব, বিজনেছ কৰা কিছুমান চিন্তা লাগিব যে কেতিয়া কোনটো চলিব, সেইটো এটা ডাঙৰ কথা। আৰু আজি কিছুমান যে বেলেগ সম্প্ৰদায় কিছুমান বহুত ডাঙৰ মানুহে বাহিৰা বণিক গোষ্ঠীয়ে যে কিছুমান যে আমাৰ ইয়াত ব্যৱসায় কৰিছে, তেওঁলোকৰ চিন্তাবিলাক বহুত আপডেট চিন্তা। অকল আমি ভাবোঁ যে দোকানখন আজি ফাষ্টফুডৰ দোকানখন এতিয়া ৰাজগড়ত চলি আছে বা ক'ৰবাত চলি আছে, যে মই ফাষ্টফুডৰ দোকান এজনক দেখি পিনে চলিছে, তেতিয়া ভাবিছে যদি ভুল ভাবিছে। কুঁহিয়াৰ পৰা মেচিনটো যদি আপুনি ক'ৰবাত দেখিছে যে খুব চলি আছে, তেনেহ'লে ভাবিছে যদি আপুনি সেইটো ভুল ভাবিছে, নচলিব সেনেকৈ বিজনেছটো। মানে সেইটো
বহুত বেছি হৈ গৈছেতো কম্পিটিশ্যনটো, তাৰ তুলনামূলকভাৱে আপুনি কিটো ল'লে আপোনাৰতো বেছি হ'ব সেইটো আপুনি কিন্তু চিন্তা কৰিব লাগিব, তেতিয়া আপুনি বিজনেছত আপুনি ছাকচেছ হ'ব। এতিয়া মই নতুনকৈ এতিয়া এই যে কুঁহিয়াৰ মেচিনটো মই এৰি আহিলোঁ, কিন্তু এতিয়া বস্তুটো কুঁহিয়াৰ পৰা মেচিনটো অধিক হৈ গৈছে, কিন্তু তাৰ বাবে আমাৰ যিটো কেঁচা সামগ্ৰী সেইটো কম হৈ গৈছে। কিন্তু এতিয়া মই কি কৰিম, কেঁচা সামগ্ৰীটো উৎপাদন কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকক দেখুৱাই গৈছোঁ, চাই যাওক। নতুন আৰু বিজনেছ প্লেনিং আছে আমাৰ, আপোনালোকক দেখুৱাই যাম, যাৰ যোগেদি অকল নিজৰে অকল লাভ নহয়, যাতে সমাজখনো আৰু বহু যিবিলাকে মানে কি হ'ল সংস্থাপনৰ বাট নাই তেওঁলোকক এটা সংস্থাপন দিয়া পদক্ষেপ হাতত ল'ম, লাহে লাহে কৰি গৈছোঁ। তাৰ পৰা আৰু যি কৰ্মৰ যোগেদি আমি দুখীয়া দৰিদ্ৰ লোককো যাতে সহায় কৰিব পাৰোঁ তেনেকুৱা ব্যৱস্থা কৰিম, অকল নিজৰ পকেটৰ কাৰণে চিন্তা নকৰোঁ। গতিকে চাই যাওক।